হাই হেল্ল' নমস্কাৰ সকলোকে পোনপ্ৰথমে ভোগালীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এতিয়া আমি গোটেইখিনি যাই আছোঁ মানে আমাৰ গাঁৱৰ মেট্ৰি জ্বলাবলৈ। এতিয়া আমি গোটেইখিনি মানে মেজি জ্বলাবলৈ গৈ আছোঁ। ইয়াত বাপা আছে মোৰ লগত, এই দীপক দা, হৰেণ। এতিয়া আমি এইদৰে গৈ আছোঁ ভেলাঘৰ জ্বলাবলৈ। এতিয়া আমাৰ মন্দিৰৰ সন্মুখত সকলোখিনি ৰাইজ আহি উপস্থিত হ'ল। এতিয়া আমি মেজি জ্বলাবলৈ প্ৰায় সাজু। মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি আটাই মেজিৰ বিষয়ে কিছু বক্তব্য কৰিব। আজি এই পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনত আমি সমবেত হৈ প্ৰতি বছৰে এই তাহানিৰ যুগৰ পৰা এই পৃথিৱীখনক ৰাৱণক পূজাৰ কাৰণে এই যি ধৰিছিল। আৰু ইতিমধ্যে ইয়াৰ লগত আৰু অন্যান্য সংযোগ আছে। এই বিহুতেই মকৰক্ৰান্তিত সূৰ্যটো আহে। আজিৰ পৰা ক্ৰমে সূৰ্যৰ তাপ বাঢ়িব আৰু এই যিয়ে যাতে আমাৰ এই গৰমৰ দিনত কাৰো অন্যায় নকৰেই, তাৰ কাৰণে আমি অগ্নি দেৱতাক আজি প্ৰণাম জনাম। আজিৰ উদ্দেশ্য আমাৰ এই মেজি জ্বলোৱাৰ উদ্দেশ্য এয়ে। আপোনালোকক ধন্যবাদ থাকিল। এই উৰুকাৰ নিশা আপোনাৰ কেনেকুৱা গ'ল? ভালে লাগিছে। কি কি আইটেম খালে? যোৱাকালি কি কি আঞ্জা খালে? গাহৰি মাংস, মাছ, কণী, ছাগলী। কেনেকুৱা গ'ল আপোনাৰ? যোৱাকালি মোটামুটি ভালে গ'ল ভোগালী বিহু। কি কি আইটেম খালে যোৱাকালি ৰাতি? ৰাইজে যি খাই আমি সেই চব খালোঁ। এতিয়া আমাৰ ভেলাঘৰ পোৱা হৈ গ'ল। নিশ্চয় তুমি এই বিষয়ে কিবা কেনেকুৱা লাগে তোমাৰ ভেলাঘৰটো? একদম মোৰ হেপী, একদম ছাকচেছফুল। আচ্ছা আৰু যি কেনেকুৱা লাগে ভেলাঘৰ? বঢ়িয়া লাগিছে, বঢ়িয়া লাগিছে। খুব সুন্দৰকৈ জ্বলিছে ভেলাঘৰটো।